हेलो फ्रेंड्स, मैं आइनुल आज এটা নতুন ভিডিও লৈছো। সকলোৱে চাব আৰু মোৰ ঢালাই চকাতৰ ভিডিও সব ৰাইজে ভাল পাইছে, সেইটো বাবে মই ভিডিও এটা বনাও বুলি ভাবিলো আৰু নতুন নতুন ডিজাইন আছে, সেই ডিজাইন কেইটা দেখাও বুলি ভাবিলো ঢালাই চকাতৰ। বলক ভিডিওটো আৰম্ভ কৰোঁ। তো এই ফাৰ্মাটো দেখিছে, ফাৰ্মা কেইটা দেখাই দিওঁ আগত। এইটো খিৰিকী হয়, সেইটো দৰজা হয়, সেইখন দৰজা হয় আৰু এইখন আপোনাৰ খিৰিকী হয় পাঁচপলীয়া। এইকেইখন আপোনাৰ বিক্ৰী হ'ব, যিজনৰ হয় সেইজনে বিক্ৰী কৰিব। তো আপোনাৰ এতিয়া এই পাঁচখন মই ইয়াৰ বিষয়ে কৈ দিওঁ অকণমান। এইখনটো পাঁচপলীয়া হয় ন, খিৰিকী হয়, ভেণ্টিলেটাৰ টাচ হয়। তো ইয়াত ধৰি লওক ভেণ্টিলেটাৰ, এইটো ফাৰ্মাত আপোনাৰ ভেণ্টিলেটাৰ নিদিবও পাৰে, ডাইৰেক্ট খিৰিকীটো বনাব পাৰে। এতিয়া ধৰি লওক এইটো পাঁচপলীয়া হয়, এইটো অকল পাঁচপলীয়াই নবনে, এইটো ইচ্ছা কৰিলে আপোনাৰ দুপলীয়া যদি খিৰিকী বনাম বুলি ভাবে দুপলীয়াও হ'ব, বোলে পাঁচপলীয়া বনাম বুলি হ'লে পাঁচপলীয়া হ'ব, চাৰিপলীয়া বনাম বুলি ক'লে চাৰিপলীয়া হ'ব, তিনিপলীয়া বনাম বুলি ক'লে তিনিপলীয়া হ'ব। তো সেইটো কাৰণে এইটো এটা ফাৰ্মা হৈ গ'ল। এইটো আপোনাৰ তিনিপলীয়া ফাৰ্মা হয় খিৰিকীৰ। ইয়াত ডিজাইন আছে, এই ডিজাইনটো দেখিছে, কমপ্লিট দেখাই দিছোঁ। এইটো আচলতে বস্তুটো পৰি আছে যে, সেইকাৰণে মই অলপ দেখাবলৈ দিগদাৰ হৈছে, হ'লেও মই যিমান পাৰোঁ দেখাব চেষ্টা কৰিছোঁ। এইটো ডিজাইন থকা হয়। এইটো আপোনাৰ এইটোও বিক্ৰী হ'ব আৰু অলৰেডি এইটো দৰজা হয় ডিজাইনৰ, এইটো এটা। কাৰোবাৰ যদি দৰকাৰ হয়, ভিডিঅ'ত নম্বৰ থাকিব, যিজনৰ হয় তো সেইজনৰ লগত কথা পাতিব পাৰিব। কিছুমান ডিজাইন দেখাওঁ বুলি ভাবিছোঁ, তো সেইটো কাৰণে অকণমান ভিডিঅ'টো বনাওঁ বুলি ভাবিলোঁ, কাৰণ ঢালাই চকাটোৰ ভিডিঅ'টো অলপ ৰাইজে পচন্দ কৰিছে বা ভাল পাইছে, সেইটো বাবে মই অকণমান দেখাওঁ বুলি ভাবিলোঁ। এইটো আপোনাৰ দুপলীয়া খিৰিকী চকাত হয়, ওপৰৰ যিটো আছে দুপলীয়া খিৰিকী চকাত, লগত ভেণ্টিলেটাৰ টাচ আছে, কিন্তু এইটো চিধা চিধি কোনো ডিজাইন নাই, ভেণ্টিলেটাৰ লগত আছে খালি। আৰু ডিজাইন আছে, মই ডিজাইনখিনি দেখাম। এতিয়া বৰ্তমান মই চিম্পলটো দেখাই লওঁ বুলি ভাবিলোঁ। ভেণ্টিলেটাৰ মানে খিৰিকীৰ লগত এটেচ নোহোৱাও আছে, মানে আপোনাৰ ডাইৰেক্ট ভেণ্টিলেটাৰ আৰু যেনেকৈ কাঠত বনে ভেণ্টিলেটাৰ তেনেকুৱা হিচাপত বনোৱা আছে। এইটো আপোনাৰ চাৰিপলীয়া ভেণ্টিলেটাৰ হয়। এইটো মানে খিৰিকীৰ লগত কোনো টাচ নাই, এইটো ডাইৰেক্ট ছিংগুল হয়। আৰু এটা এই ডিজাইনটো দেখিছে, এই ডিজাইনটো ডাইৰেক্ট আপোনাৰ চিৰি ষ্টেপৰ ওচৰতো দিব পাৰে। কি ধুনীয়া ডিজাইন! এইটো গ্লাছ ফিটিং কৰা হেৰি ৰাবিটো কাটি থোৱা আছে, মই দেখাওঁ বস্তুটো স্পষ্টকৈ দেখাব পাৰিলে ভাল হয়। এইটো চক ৰাবিট কাটি থোৱাই আছে, এইটো ৰাবিট কাটি থোৱা আছে। গিলাচটো বহাই ছাইডত বিট দি কেনে ধুনীয়াকৈ আঠা দি কেনে ফিক্স কৰি দিব পাৰে, বা চিমেণ্ট লগাইও পাৰে। আঠা ব্যৱহাৰ কৰিলে বেছি ভাল। ডিজাইন দেখিলে মই আৰু এটা ডিজাইন দেখাম। এইটো আপোনাৰ পাঁচপলীয়া খিৰিকী চৌকাত হয়, ওপৰত ভেণ্টিলেটাৰৰ ছাইডটো অকণ কটা আছে, সেইটো এটা ডিজাইন হয়। আৰু ডিজাইন আছে, দেখাওঁ। এইটো দুপলীয়া খিৰিকী চৌকাত আপোনাৰ ভেণ্টিলেটাৰ টাচ নোহোৱা, চিম্পুল, ইচ্ছা কৰিলে লগাব পাৰে। এইটো দুপলীয়া, খালি চাইজটো অকণমান, হাইটটোত অকণমান কম বেছি আছে। যেনেকৈ অৰ্ডাৰ দিব তেনেকৈ পাব, অৰ্ডাৰ মতে যোগান ধৰা হয়। আচলতে এইখিনি অৰ্ডাৰৰ হয়। দুপলীয়া খিৰিকী, এইটো এটা ডাঙৰ চাইজৰ হয়, এইটো অলপ সৰু চাইজৰ হয়, অৰ্ডাৰ মতে পাব। এইটো এটা ভেণ্টিলেটাৰ হয়, ডাইৰেক্ট ভেণ্টিলেটাৰ, চাৰিপলীয়া। তাৰপাছত এইকেইটা খিৰিকীয়ে আছে বাৰু, এইটো খিৰিকী চাৰিপলীয়া হয়, বিনা ভেণ্টিলেটাৰ। এইটো চিম্পুলত আছে। এইটো আপোনাৰ তিনিপলীয়া খিৰিকী। আৰু এটা ডিজাইন দেখাইছিলোঁ যে, সেই ডিজাইনটো এইটো সৰু চাইজৰ হয়, সেইটো ডাঙৰ চাইজ আছিলে, এইটো লগাব পাৰে। এইটো গ্লাছ ফিটিং হ'ব, এইটো একো খিৰিকীৰ লগত টাচ নাই, এইটো ডাইৰেক্ট লগাব পাৰে। ভেণ্টিলেটাৰ যেনেকৈ লগায় তেনেকৈ লগালেই হ'ল। এইটো তিনিপলীয়া খিৰিকী আছে, ভেণ্টিলেটাৰ টাচ আছে, কিন্তু কোণা কাটি থোৱা আছে।
এইটো এটা কোনা কটা আছে ভেণ্টিলেটাৰ টাচ খিৰিকী তিনিপলীয়া। এইটো এটা ডিজাইনৰ তিনিপলীয়া আছে, ওপৰ ৰাউণ্ড, চাবলৈ খুবেই ভাল লাগে। মই সেইকাৰণে ভিডিঅ'টো বাৰে বাৰে বনাই থাকিবলৈ মন গৈয়ে থাকে, কাৰণ সকলোৱে পচন্দ কৰে, সেইটো বাবে মই বনাওঁ। আৰু এটা দৰ্জা ডিজাইন এটা দেখাওঁ বুলি ভাবিলোঁ। দৰ্জা ডিজাইনটো খুবেই ধুনীয়া হৈছে। অকণ ছাইডৰ পৰা দেখাই দিওঁ, তেতিয়া বুজি পাব। এইটো ডিজাইনটো চাই লওক। আৰু তাৰ মাজত এটা ছিষ্টেম এটা আছে, কব্জা ছিষ্টেমত। যিহেতু দৰ্জা ফিটিং হ'ব, যেতিয়া ইণ্টাৰলক লাগিবই, ইণ্টাৰলক লাগিব, কব্জাও লাগিব। কব্জাটো মই বিশেষকৈ দেখুৱাই আছে, এতিয়া মই দেখাম আপোনালোকক ইণ্টাৰলক কেনেকৈ লগোৱা হ'ব, কাৰণ এইটো ঢালাই হয়। এতিয়া ধৰি লওক ইণ্টাৰলকৰ কাৰণে আপোনাৰ এইটো দেখিছে ফুটা অলৰেডি কৰি থোৱাই আছে, ইণ্টাৰলকৰ ফুটা কৰি থোৱাই আছে, অন্য একো নাই। পাল্লাটোত আপোনাৰ ইণ্টাৰলক ফিটিং কৰি কেনে ইয়াত আৰু একো কৰিবলগীয়া দৰকাৰ নাই, কাৰণ ৰেডিয়ে আছে, ইয়াত লগাই দিলে হৈ গ'ল। আৰু এইটো প্লেট কাটি থোৱা যে খাপটো, এইটো স্ক্ৰুৰ চেইন দিয়াই আছে, স্ক্ৰু বহাই দিলে অট'মেটিক ফিটিং হৈ গ'ল। একদম সহজ পদ্ধতিত ফিটিং হৈছে। আৰু এড্ৰেছটো হৈছে আপোনাৰ খাদিম পথ, তিতাবৰ খাদিম পথত আহিলে লগ পাই যাব। আৰু মই ফোন নম্বৰ ভিডিঅ'ত দিয়াই থাকিব, আপোনালোকে পাই যাব অলৰেডি। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যিসকল মোৰ চেনেল নতুন আহিছে, প্লিজ মোৰ চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইব কৰি দিব। আকৌ লগ পাম নেক্সট ভিডিঅ'ত। গুড বাই।